প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তেন্তে আহকচোন আমি আৰম্ভ কৰোঁ আমাৰ নিৰিবিলিখন। নিৰিবিলি খণ্ড 10। প্ৰিয়া আজি ক্লাছলৈ অহা নাই। কালি টেবলেটকেইটা খোৱাৰ পাছত গাটো যদিও ভাল পাইছিল, সন্ধ্যাই মানা কৰিলে, থাকক আজি দিনটো জিৰাওক। অকলেই ডিপাৰ্টমেণ্ট পালেহি আজি সন্ধ্যা। সোনকাল হৈয়ে আছিল বাবে বেগটো ৰুমতে থৈ ওলাই আহিল। এই চৌহদটোৰ কথা যেন কৈ থাকিলেও শেষ নহ'ব। সন্ধ্যাহঁতৰ লগতে 5টাকৈ ডিপাৰ্টমেণ্ট থকা এই একাডেমিক বিল্ডিংটো পুৰণি হৈছে যদিও এতিয়াও ধুনীয়া হৈ আছে। চাৰিওফালে গছৰে আৱৰি আছে। ৰাস্তাটোৰ সিপাৰে আকৌ CSB অৰ্থাৎ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱন। সন্মুখতে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মূৰ্তিটো নিৰ্মাণ কৰি থোৱা আছে। বিশ্ববিদ্যালয়ত হোৱা বিভিন্ন নাটকৰ প্ৰেক্টিচ তাৰ ভিতৰতে হয় হেনো। সন্ধ্যা মাজতে এদিন সোমাইছিল সিহঁতৰ NSSৰ পেপাৰখনৰ বাবে। বৰ ডাঙৰ হলটো। কিমান চাগে নাটকৰ চৰিত্ৰৰ ৰূপ পাইছে সেই হলটোতে। কত যে আখৰা, কত যে হাঁহি দুষ্টালিৰ সাক্ষী CSB। সিদিনা ধন্দা মানে সিদ্ধাৰ্থই কৈছিল তাইক, সিহঁতে কিবা উপন্যাস এখনৰ নাট্যৰূপ দিয়াৰ কথা ভাবিছে হেনো। তেতিয়া চাগৈ ইয়াতে আখৰাবোৰ হ'ব। সন্ধ্যাহঁতৰ একাডেমিক বিল্ডিংটোৰ সন্মুখতে এটা ধুনীয়া পুখুৰী, কাষতে এজুপি কৃষ্ণচূড়া ফুল। সন্ধ্যাৰ আটাইতকৈ প্ৰিয় ফুল এই কৃষ্ণচূড়াজোপা। সৰা ফুলবোৰ পৰি যেন গোটেইখন ৰঙা দলিচা হৈ আছে। মাজে মাজে এচাটি বতাহ, কেতিয়াবা উৰি আহে কৃষ্ণচূড়া এটি এটি সৰু পাহি। পুখুৰীটোৰ কাষৰ পুলটোত বহিল তাই। পুখুৰীটোত বিল্ডিংটোৰ প্ৰতিচ্ছবিটো জিলিকি কেনভাছৰ দৰে লাগিছে। এখন কপি থকা কেনভাছ। এই যে শান্ত পৰিৱেশটো, এই পাতলীয়া বতাহজাক, সন্ধ্যা এনে লাগে যেন কিবা উপন্যাসৰ বৰ্ণনাহে পঢ়িছে। কোনে যে ইমান আটুম টোকাৰিকৈ সজাইছিল এই নগৰখন। কিছু আঁতৰত অন্য এটা বিল্ডিং বনাই আছে। সন্ধ্যাই কাৰোবাৰ মুখত শুনিছে, সেইটো বনাই হ'লে সিহঁতৰ ক্লাছবোৰ হেনো তাতে হ'ব। অকল সিহঁতৰে নহয়, অসমীয়া কেন্দ্ৰটোৰ বাহিৰে গোটেইকেইটা ডিপাৰ্টমেণ্টেই তালৈ উঠি যাব। এতিয়া অকল এডুকেশ্যনৰ ক্লাছবোৰহে হয় তাত। অভিমন্যুহঁতৰ BEdৰ পেপাৰৰ ক্লাছো তাতে হয়। সেইটো লৈয়ে সি উস্তাদিও মাৰে। সন্ধ্যাৰ পিছে এইটো বিল্ডিংহে বেছি পচন্দ। গোটেই ঠাইখিনি গছৰ ছাঁৰে ইমান শান্ত হৈ থাকে। ক্লাছ কৰি থাকোঁতে দুই এটা চৰাইৰ মাতো কেতিয়াবা শুনা পায়। হয়, নতুন বিল্ডিংটো বহুত ধুনীয়াকৈ সজাইছে, অত্যাধুনিক অট্টালিকা। কিন্তু ইটা বালিৰ অট্টালিকাবোৰ জানো গছবোৰৰ হেঁপাহ চুমিব পাৰে? ওখ ওখ দালানবোৰে কৃষ্ণচূড়াৰ পাহিবোৰৰ দৰে মনত ৰং সানিব পাৰেনে? ACৰ শীতলতাত গছৰ বলা বতাহজাকৰ মাদকতা থাকে জানো? আজি ক্লাছ ইয়াতে কৰিবা নেকি? কাৰোবাৰ মাতত ঘূৰি চালে সন্ধ্যাই। ময়ো ৰৈ আছিল। কি যে ভাবি আছিল সন্ধ্যাই। সি অহা গমকে নাপায়। নাই অ', কোনো অহা নাই কাৰণে ইয়াত বহিছোঁ। চোৱা না, ইমান ধুনীয়া লাগে এই ঠাইখন, তাই ক'লে। সঁচাই বৰ ধুনীয়া কেম্পাছটো। আচ্ছা, তুমি বাৰু অনবতে এইডাল কিয় লৈ ফুৰা? ইমান গান শুনানে? ময়ূৰৰ ডিঙিত ওলমি থকা হেডফোনডাললৈ চাই ক'লে সন্ধ্যাই। গানবোৰৰ মাজত নতুন পৃথিৱী এখন বনাই লওঁ, মোৰ নিজৰকৈ। এটা হাঁহিৰে উত্তৰ দিলে সি। সন্ধ্যাই চালে তালৈ। কিবা যেন বহুত কাহিনী সোমাই আছে ময়ূৰৰ চকুজুৰিত, ভাবি নাপায় তাই। যাওঁ ব'লা বুলি আগুৱালে সি। পিছে পিছে তাইও। ক্লাছত এটা খবৰ অপেক্ষা কৰিছিল সন্ধ্যাহঁতলৈ। আৰু এসপ্তাহৰ পাছত পৰীক্ষা। কি সকলোৰে যে চুলিৰ আগত জীৱ পাইছিলগৈ। ফ্ৰেছাৰ্ছ হৈ গৈছেহে, এতিয়া মুকলি হৈছেহে অলপ সিহঁত। কিন্তু এতিয়া পৰীক্ষাটো। কিন্তু নাই, মানি লোৱাৰ বাহিৰতো একো উপায় নাই সিহঁতৰ। এনেকুৱা এতিয়াও পৰীক্ষাৰ লগত হেৰফেৰ নাই। এই দিনকেইটা প্ৰেক্টিচ বুলিয়েই পাৰ হ'ল। আজিৰ পৰা পঢ়িব লাগিব, মনতে ভাবিলে সন্ধ্যাই। বিশ্ববিদ্যালয়ৰ প্ৰথম পৰীক্ষা। কেনেকুৱা বা প্ৰশ্ন কাটে। ক্লাছ শেষ হোৱাৰ পাছত আটাইকেইটা একেলগে হোষ্টেল যাবলৈ ওলাল। সিহঁত 8-9টা মানৰ লগৰ ভাল গ্ৰুপ এটা হৈছে। ইউনিভাৰ্চিটিৰ আমনি লগা সময়বোৰো সজীৱ হৈ উঠে সিহঁত যেতিয়া একেলগে থাকে। ক্লাছলৈ আহোঁতে বেলেগকৈ আহিলেও যাওঁতে গোটেইখিনি একেলগে যায়। আগে আগে সন্ধ্যাহঁত, পিছত হাফ পেডেল মাৰি জোকাই জোকাই অভিমন্যু। কাষত একো নোকোৱাকৈ অনুৰণ। কালি হোষ্টেলত থ'বলৈ অহাৰ পাছত আজি অনুৰণৰ লগত দুই এষাৰ কথা পাতিম বুলি ভাবিছিল সন্ধ্যাই। সেই ক্লাছৰ পৰা ওলাওঁতে তাক নিজেই মাত লগালে। ছেকেণ্ড হাফৰ ক্লাছকেইটা কৰিবানে? চাওঁচোন বুলি কৈয়ে আঁতৰি গৈছিল অনুৰণ। সন্ধ্যা কামবোৰ যেন গৰম হৈ পৰিছিল। হয়তো লাজ, নহ'লে খং। কেনেকুৱা মানুহ? কালি ইমান ভালকৈ কথা পতাৰ পাছতো আজি এনেকৈ অচিনাকিৰ দৰে ব্যৱহাৰ যে। মোৰ লগত সহজে মিলি যাব পাৰে বুলি সন্ধ্যাৰ পাতলকৈ অহংকাৰ এটাও নথকা নহয়। কিন্তু এই অনুৰণৰ আচৰণে তাইৰ ইমান দিনৰ গৰ্বত যেন আঘাত হানিছে। কিন্তু কিয়?
নে তাই কিবা বেয়া নাইতো, বেয়া পাব লগানো তাই কি কৰিলে? আজি এনেই লাঞ্চ ডিপাৰ্টমেণ্টতে কৰাৰ প্লেন আছে নি তোৰ? কোন সময়ত অভিমন্যু আহি ওচৰ পালেহি ক'বই নোৱাৰিলে সন্ধ্যাই। কি যে কথাবোৰ ভাবি আছিল নহয়। ব'ল যাওঁ বুলি ওলাই আহিল তাৰ লগতে। হোষ্টেলৰ দুপৰীয়াৰ ভাতকেইটা খাই অলপ বিচনাতে পৰিছিল সন্ধ্যা। 3:30 পৰা আকৌ ক্লাছ। এই সময়ৰ ক্লাছবোৰ যে একদম কৰিবলৈ মন নাযায়, ইমান টোপনি ধৰে, জোৰকৈ মেলি থ'ব লাগে চকুকেইটা। অলপ সময় জিৰাওঁ বুলি পৰি থাকোঁতেই মেছেজৰ টোনটো বাজি উঠিলে। ক্লাছ যাম মই, যাবা নহয় তুমি? অনুৰণৰ মেছেজ। কি আচৰিত বাৰু এই ল'ৰাটো, অথনি নিজেই উপজাচি মাতোঁতেও ইগন'ৰ কৰি গুচি গ'ল আৰু এতিয়া নিজেই মেছেজ দিছে। একো ৰিপ্লাই নিদিব নেকি তাই তাক? নাই, দিয়াই যাওক, টাইপ কৰিলে। চাওঁচোন। ডাইলগ কপি মাৰিব নাপায়, তাৰ উত্তৰ। কাৰো ডাইলগ কপি মৰা নাই, অথনি ময়ে কৈছিলোঁচোন তেনেকৈ। অ'হ, হয় নেকি? মই মন কৰাই নাছিলোঁ একচুৱেলি। খংবোৰ গম নোপোৱাকৈ অভিমানলৈ সলনি হৈ গৈছিল চাগে সন্ধ্যাৰ। হ'ব বাৰু, এতিয়া ক্লাছ যাবা নাই সেইটো কোৱা। কেলে লাগে? মই নগ'লোৱেই যেনিবা ক্লাছ, কি কৰিবানো তুমি? ময়ো নাযাওঁ তেতিয়া। তাৰ শেষ মেছেজটোত ৰৈ গ'ল সন্ধ্যা স্তব্ধ হয়। কথাটো অভিমন্যুই কোৱাৰ হ'লে হয়তো মিলিল হয়, কিন্তু অনুৰণ, যাৰ লগত আজিলৈকে ভালকৈ কথাই পাতি পৰা নাই, সি ক্লাছলৈ নাযায়, তাই নগ'লে? কথাবোৰ যেন সন্ধ্যাৰ মূৰৰ ওপৰেদি গৈছে। তথাপি কিয় জানো তাইৰ এটা প্ৰমাণ চাবলৈ মন গ'ল, সেইবাবে মেছেজ টাইপ কৰিলে। নাই, মই নাযাওঁ আজি। অ'কে বুলি শলাগি থ'লে সি। ক'তনো নোযোৱাকৈ থাকিব বুলি ক্লাছলৈ ওলাই নিশাৰ ৰুম পালেগৈ সন্ধ্যা। তাই কৈ থৈছিল ক্লাছ যোৱাৰ আগত জগাবলৈ। এইজনী যিহে এলেহুৱা, তাই নগ'লে যেন ফষ্টি মাৰি শুই থাকিব জানে সন্ধ্যাই। ঐ নিশা, উঠ, 3টা বাজি গ'ল। শুই থকা নিশাক জোকাৰি দিলে তাই। মই নাযাওঁ, টোপনি আহিছে, যা না তই। চকু নেমেলাকৈয়ে উত্তৰ দিলে তাই। হয়, এনেকুৱাই হয় বহুতৰ লগত। যাম বুলি ভাবি থোৱা ছেকেণ্ড হাফৰ ক্লাছকেইটা ভাত খাই বিচনাত পৰাৰ পাছত যাবলৈ মন নোযোৱা হয়, কিন্তু সন্ধ্যা ইমান সহজতে এৰাবিধৰ নহয়। উঠ না অ', এটা ক্লাছহে কৰি আহোঁ, বৈ না। অলপ জোৰকৈ জোকাৰি দিলে তাই। হঠাৎ উঠি লৈ নিশাই গালি আৰম্ভ কৰি দিলে। শুবলৈ শান্তি নাপাওঁ মানে তোৰ পৰা, জানো নহয় তই কিয় ক্লাছ এটাও ক্ষতি নকৰ? কি জানো তই? অলপ সময় ভাবি ভয়ে ভয়ে সুধিলে সন্ধ্যাই। অভিমন্যুৰ লগত লাগিবলৈ নাপালে তোৰ ৰাতি টোপনি যায় জানো? তাই বিচনাৰ পৰা নামি লৈ ক'লে। সঁচাই, নিশাই কোৱা কথাটো জানো মিছা হয়? অভিমন্যুৰ কাৰণে ওলাইছে নেকি ক্লাছলৈ তাই, নে বেলেগ কিবা? ঐ, কি ভাবিব লাগিলে আকৌ, ব'ল আকৌ। কথাবোৰ ভাবি থাকোঁতে মাত লগালে নিশাই। দুয়োজনী ক্লাছলৈ বুলি ওলালে। ডিপাৰ্টমেণ্ট পাওঁতেই দেখিলে সিফালৰ পৰা অভিমন্যু আহি আছে অকলে চাইকেলত। সদায় অভিমন্যু, অনুৰণ আৰু বিশ্বজিৎ নামৰ আন এটা ল'ৰা একেলগে আহে ক্লাছলৈ, কিন্তু আজি অনুৰণ ক'ত? অভিমন্যুৰ ওচৰ পাওঁতে ঘপককৈ সুধি পেলালে তাই। অনুৰণ নাহে নেকি? অলপ আচৰিত হোৱাৰ দৰে অভিমন্যুৱে চাওঁতে তেতিয়াহে মন কৰিলে তাইক ঘপককৈ তাৰ কথা সুধিব নালাগিছিল। সি নাহে, কিবা চিনেমা চাই আছে বুলি কৈ ভিতৰলৈ সোমাই গ'ল অভিমন্যু, পিছে পিছে সন্ধ্যাও। ঠিক 3:30 মানত মৃণালিনী মেম আহি ক্লাছ আৰম্ভ কৰিলে, কিন্তু অনুৰণ, সি কি সঁচাই নাহে নেকি? সন্ধ্যা যেন ক্লাছত মন বহা নাছিল। কি কৰে বাৰু তাই? উপায় নাপাই শেষত মেমে নেদেখাকৈ মোবাইলটো উলিয়াই তালৈ টাইপ কৰিলে তাই। ঐ, মই আহিছোঁ ক্লাছ, নাহিলা যে তুমি? মেছেজটো চোৱাৰ পাছত একো ৰিপ্লাই নাহিল তাইৰ। সন্ধ্যাৰ নিজৰ ওপৰতে খং উঠিল। কিহে পাইছিল বাৰু তাইক মিছাতে এটা ক্লাছ ক্ষতি হ'ল তাৰ। ঠিক 3:45 হৈছিল। হঠাৎ ক্লাছৰুমৰ দুৱাৰত কোনোবাই টুকুৰিয়াই কৈ উঠিল, মে কাম ইন মেম? বাহিৰলৈ চকু নি সন্ধ্যাই দেখিলে দুৱাৰত সিটোৰ মূৰত অনুৰণ ৰৈ আছিল। তাক দেখিয়ে মেমে খঙত ক'ব ধৰিল, ডোন্ট ইউ ন' ইউ আৰ লেট? I have been very vocal about my class timing and its discipline. You have not only wasted your own time, but also your classmates. It's very irritating when someone comes during middle of an ongoing class. মেমে উশাহ নহলোৱাকৈ কৈ গৈছিল, I'm sorry ma'am. I will be on time from the next class. তলমূৰ কৰি উত্তৰ দিলে অনুৰণে। From next time, I don't want to see you late. Otherwise, you very well know me. Now come in. এতিয়াহে কিছু শান্ত হ'ল মেম। সি ভিতৰলৈ আহিল। নিজকে চৰিয়াই দিবলৈ মন গৈছিল সন্ধ্যাৰ। ধেত, কি গৰজ পৰিছিল বাৰু তাইৰ বাবেই গালি খাব লগা হ'ল বেচেৰাই সকলোৰে আগত। মৃণালিনী মেম অভাৰ ষ্ট্ৰিক্ট বুলি জানিও
তাৰপিছতো যে কিয় মানে নিজৰ দুখত বেলেগৰ শাস্তি খোৱাত মানুহ তাই নহয়। তথাপি আজি কি যে ভূত লম্ভিছিল বাৰু তাইৰ। কথাবোৰ ভাবি থাকোঁতেনে ক্লাছটো শেষ হ'ল। তুমি নাহো বুলি কৈ আহি গ'লা যে? বাটত গৈ থাকোঁতে অনুৰণক সুধিলে অভিমন্যুৱে। নাহিম বুলি ভাবিছিলোঁ, পাছত ভাবিলোঁ গৈয়ে দিওঁ। শান্ত হাঁহিৰে উত্তৰ দিলে সি। বাৰে বাৰে চৰি কৰোঁ বুলি ক'ব পৰা নাই তাক সন্ধ্যাই। তাৰ চকুত যেন চকু থৈ চাবলৈও সাহস হোৱা নাই তাইৰ। হোষ্টেলত সোমাই বেগটো নুঠোৱাকৈয়ে মোবাইলটোত মেছেজ টাইপ কৰিলে তাই। আই এম ৰিয়েলি ভেৰি 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 চৰি, প্লিজ বেয়া নাপাবা। ঠিক লগে লগে ৰিপ্লাই আহিলে, একো নাই দিয়া। তাই আকৌ লিখিলে, মই সঁচাকৈ ভবা নাছিলোঁ যে মই নাযাওঁ বুলি ক'লে তুমিও নাযাবা। এতিয়া বুজি পালাতো? অনুৰণে ক'লে। কিন্তু তুমি লগ পালে যে মুখেৰে নামাতা? সন্ধ্যাৰ মেছেজত যেন অভিমান। চব কথা মুখেৰে ক'বই লাগিব নেকি? এৰা, সকলো কথা শব্দৰে প্ৰকাশ কৰিব লাগিব বুলিতো কথা নাই। আকৌ যেন এজাত বতাহ সন্ধ্যাক যেন কোবাই গৈছে। বুকুৰ ধপধপনি যেন শুনা পাইছে। কেনে একো অনুভূতি এয়া। আগলৈ প্ৰিয় শ্ৰোতাসকল, কেনেকুৱা পালে জনাবচোন। এই ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপুনি যদি মোৰ ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। আজিলৈ আহোঁ, ধন্যবাদ।